তো গাইজ এয়া মই আহি পালোঁ ৰঙিয়া ষ্টেচন আৰু মই আহিছিলোঁ বঙাইগাঁৱৰ পৰা আৰু মই বঙাইগাঁৱৰ পৰা আহিছিলোঁ বাছত ৰঙিয়ালৈকে কাৰণ বাছখনত ইমান গৰম লাগি আছিলে সেইকাৰণে মই বাছখনত ভিডিঅ' কৰিব নোৱাৰিলোঁ তো ডাইৰেক্ট আপোনালোকক মই দেখুৱালোঁ ৰঙিয়া ষ্টেচনটো এয়া সেইখনে ট্ৰেইন হয় এইখন ট্ৰেইনতে মই যাম তেজপুৰলৈ আৰু তেজপুৰৰ যাত্ৰাটো মই কেনেকৈ যাওঁ কি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে আৰু আপোনালোক সকলোৱে জানে যে তেজপুৰৰ বিখ্যাত বস্তুবিধেই হৈছে চাহপাত আৰু এই চাহপাতৰ বাগানৰ মাজেৰে ট্ৰেইনত উঠি গৈ আছোঁ মই তেতিয়াহ'লে আপুনি যদি মোৰ জেগাত হ'লে আপোনাৰ কেনেকুৱা ফিলিংছ লাগিলে হয় তো এই ফিলিংছটো লৈ আছোঁ মই গতিকে কিমান মজা লাগিব আপুনি এবাৰ নিজে ভাবি চাওকচোন আৰু যোৱাকালি আহি পাওঁতে হৈ গ'ল ৰাতি তো ৰুমত গৈ কিনে দেখোঁ শাক চব্জি একো নাই তো এতিয়া গৈ আছোঁ বজাৰলৈ আৰু বৰ্তমান সময়ত বজাৰৰ সকলোতকৈ ওপৰৰ মালটোৱে হৈছে বিলাহী তো নোখোৱাকৈও থাকিব নোৱাৰি তো অকণমান লৈ ল'লোঁ 1 পোৱামান লৈ ল'লোঁ তো এইটো দৰকাৰী মানে আৰু কিবা কিবি লৈছোঁ তো আপোনালোকে দেখা পাই থাকিব ভিডিঅ'ত চাই থাকিব আৰু বজাৰৰ পৰা লৈ আহিলোঁ গাহৰি মাংস অকণমান আৰু গাহৰি মাংস মোৰ খুবেই প্ৰিয় হয় আৰু আপোনালোকৰ প্ৰিয় হয় নে নহয় বাৰু জনাই দিব আৰু গাহৰি মাংস বনাই থকাতে এটা কথা মনত পৰি গ'ল যে মই শাওণ মাহটো পালন কৰোঁ কিন্তু মই সোমবাৰহে মাংস নাখাওঁ কিন্তু বাকী বাৰকেইটাত মোৰ মাছ মাংস চব চলে মানে কিন্তু আপোনালোকে এনেকুৱা কৰে নে নাই এবাৰ কমেণ্টত আহি জনাবচোন তো গাইজ আমি এতিয়া গৈ আছোঁ চিনেমা চাবলৈ গদ্দাৰ 2 আৰু আপোনালোককো দেখুৱাম চাই থাকিব ভিডিঅ'টো আৰু আমি আহি পালোঁ চিনেমা হল আৰু চিনেমা হল আহি গম পালোঁ যে আমি অনলাইনত টিকেটটো বুক নকৰি কিনে বহুতেই ভুল কাম কৰিলোঁ আমি ভাবিছিলোঁ বক্স অফিচত গৈ কিনে টিকেটটো বুক কৰিম কিন্তু আমি 5 বজাৰ টিকেট আছে নে নাই সুধি চালোঁ যেতিয়া আমি টিকেটটো নাপালোঁ গতিকে 8 বজাৰ টিকেট আছে কিন্তু আমি 8 বজালৈকে ৰখি থাকিব নোৱাৰোঁ তো নেক্সট প্লেনিং মানে অহাকালি আৰু যিহেতু আমাৰ চিনেমা চোৱা নহ'ল তো এতিয়া 3 ঘণ্টা সময় আমি ক'ত কেনেকৈ পাৰ কৰিম তো মই ভাবিলোঁ যে মোৰ দৰ্শকখিনিয়ে ভাল পাবৰ কাৰণে মই তেজপুৰ চহৰখনৰ কিছুমান ভাল ভাল বস্তু মই মোৰ দৰ্শকখিনিৰ কাৰণে মই আজি ভিডিঅ' কৰিম তো এনেকৈ আমি ওলাই আহিলোঁ তেজপুৰ চহৰলৈ আৰু মই ভাবিলোঁ কি বিচাৰি পাওঁ কি ভাল লগা এনেকুৱা বস্তু আছে মোৰ দৰ্শকখিনিয়ে যাতে চাই ভাল পায় তো বলকচোন সেই জেগাবোৰ বিচাৰি যাওঁ আৰু প্ৰথমতেই আপোনালোকৰ বাবে লৈ আছোঁ এটা ভাল বস্তু আপোনালোকে জানেনে অসমৰ প্ৰথমটো ছবিগৃহ ক'ত অৱস্থিত কি নাম কিমান চনত অৱস্থিত হৈছিল যদি নাজানে চাওক এয়া তো এইটোৱে হৈছে অসমৰ প্ৰথম চিত্ৰগৃহ জোনাকী চিত্ৰগৃহ আৰু এইটো স্থাপিত হৈছিল 1937 চনতে আৰু এয়া হৈছে তেজপুৰত অৱস্থিত আৰু যদি আপোনাৰ কোনোবা বন্ধুৱে আপুনি বেয়া পোৱা কামটো কৰিছে তেতিয়াহ'লে আপোনাৰ মুখত তৎক্ষণাত ফুটি উঠা হস্পিটেলখনৰ নামেই হৈছে এই হস্পিটেলখনৰ নাম তেজপুৰ মেণ্টেল হস্পিটেল আৰু ময়ো আজিয়ে প্ৰথম দেখিছোঁ এই হস্পিটেলখন আৰু দেখা পায়ে এটা কথা মনত পৰিছে সেই পুৰণি কলীয়া কথাবিলাক তো কোনোবা বন্ধুৰ লগত যদি কাজিয়া চাজিয়া হয় মানে তো বন্ধুজনক কৈছিলোঁ যে তোৰ মাথাটো মানে গিছে মানে তোৰ মেণ্টেল হস্পিটেল যাব লাগিব তেজপুৰ তো এনেকৈ কৈছিলোঁ না তো সেই মানে কথাবিলাক আজি মনত পৰিছে হস্পিটেলখন তো এইখনেই আছিলে মেণ্টেল হস্পিটেলখন আৰু এয়া আমি আহি পালোঁ গণেশঘাট আৰু আজি হৈছে ৰবিবাৰ আজি বলবমত মানুহ আহিব তো ইয়াত ৰবিবাৰে কি হয় মেলা নিচিনা হৈ যায় মানে তো বহুত মানুহৰ সমাগম হয় কাৰণ ইয়াৰ কি বুলি কয় এইটো কাষতে মানে ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰটোত মানে পানী উঠাবলৈ আহে মানুহবিলাক তো একদম মেলা নিচিনা মানে পৰিৱেশ তো আপোনালোকক মই অকণমান মেলাখিনিৰ মানে দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাককচোন আপোনালোকে
তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে মোৰ ইউটিউবত চাই আছে তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুক পেজত চাই আছে প্লিজ চেনেলটো ফ'ল' কৰি দিব আৰু যিহেতু 15 আগষ্টৰ বতৰ তো সকলোকে মোৰ ফালৰ পৰা ইণ্ডিপেণ্ডেন্স ডেৰ শুভেচ্ছা থাকিলে সকলোলৈ আৰু আপুনিও 5 মিনিট সময় নষ্ট কৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিলে তো আজিলৈ বিদায় মাগিছোঁ বাই বাই